এই বন্ধুসকল, আমি এতিয়া যাম মইনা পুখুৰী। এতিয়া মইনা পুখুৰীত যোৱাৰ কাৰণে আমি ৰেডি। এতিয়া অলপ পিছতে আমি ওলাম, মইনা পুখুৰী যাম অলপ পিছতে। আমি যিহেতু মইনা পুখুৰী যাম, মইনা পুখুৰী দৰ্শন কৰিবলৈ ৰাতিপুৱাই আমি গা পা ধুই জালাহৰ মাজেৰে মচলপুৰ হৈ আমি পালোঁ এয়া নিকাচি। এইখন হৈছে নিকাচি বাজাৰ, আৰু ইয়াৰ মাজেৰে অলপ গ'লেই পাম আমি মইনা পুখুৰী যোৱা ৰাস্তা। তো আহক আপোনালোকৰ মোৰ লগত মইনা পুখুৰীলৈ গ'লে। আমি নিকাচি পাৰ হৈ গাঁৱৰ মাজেদি যাই আছোঁ, ধুনীয়া পৰিৱেশৰ মাজেদি যাই আছোঁ। গছ গছনিবিলাক কি সুন্দৰ লাগিছে, আৰু ইয়াত ঠাণ্ডা, ধুনীয়া ঠাণ্ডা পৰিৱেশ। কি সুন্দৰ গছ গছনিবিলাক চাওকচোন, ইয়াত অক্সিজেনৰ অভাৱ নাই মানে। ইয়াত মানে গছ গছনিবিলাকৰ ডিচিপ্লিন আছে। এই তামোল গছবিলাক চাওকচোন, এনেকুৱা বহুত তামোল গছৰ বাগান দেখিলোঁ। ই ধুনীয়াকৈ ৰুই থৈ দিছে, তাৰমানে বহুত ভাল লাগি গৈছে এইবিলাক দেখি। আমি অলপ পিছতে পাম মইনা পুখুৰী। এই আগৰ ৰাইট চাইডে গ'লে পাম আমি দাৰাগাঁও, আৰু চিধাই গ'লে পাম আমি মইনা পুখুৰী। তো সেই যে পাহাৰখন দেখিছে, তাৰ ওপৰতে আছে মইনা পুখুৰী। অলৌকিক শক্তি আছে বুলি ইয়াত প্ৰচাৰ হৈছে আৰু জনাজাত। আমি এই পাহাৰৰ মাজে মাজে যাই আছোঁ সুন্দৰকৈ। এটা কথা লক্ষ্য কৰিব দেই, ইয়াত কিন্তু মাজে মাজে হাতী ওলাই বুলি শুনিছোঁ। আমি দেখা পোৱা নাই, আৰু কিন্তু ইয়াত গোবৰ আছে, আৰু হাতী ওলাব পাৰে। আপোনালোকে আহিলে অলপ সাৱধানে আহিব। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আমি আহি এতিয়া য'ত গাড়ী ৰখাম সেই ঠাইখিনি পাই গ'লোঁ। ফাইনেলি আমি গাড়ী ৰখা ঠাই পাই গ'লোঁ। ইয়াত গাড়ীবোৰ থ'ব লাগিব, আৰু তাৰপিছত বুলি ওপৰলৈ যাব লাগিব। এতিয়া আমি বুলি আৰম্ভ কৰিছোঁ যাত্ৰা পাহাৰৰ ওপৰলৈ, মইনা পুখুৰী চাবলৈ। তো বলক আপোনালোকৰ মোৰ লগত এনেকৈ যাই আছোঁ। ঠিক আছে, দ্বীপৰ অৱস্থা বিৰাটে বেয়া, লগতে মোৰ অৱস্থা বেয়া হৈছিল মাজতে। অলপ জিৰালোঁ, তাৰপিছত ভাল হ'ল।
ইয়াত অলপ ৰখি দিলোঁ। দীপ আহে সোনকালে বা কি বুলন দিছে, অলপ লাহে লাহে বাপ্পা ঐ ইমান বুলন আনবি। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তো আমি শিলৰ ৰাস্তা এৰি এতিয়া চিৰি পালোঁ। এই চিৰিৰে ওপৰত যাব লাগিব। চিৰি দি আমি যাই আছোঁ, লাহে লাহে যাই আছোঁ। আৰু এটা কথা মন কৰিব, লাহে লাহে যিমান যাব সিমানে মানে ভাগৰ নালাগে। আৰু যদি অলপ স্পীডত যায় মানে অলপ গ'লে তাৰমানে আপুনি যাব নোৱাৰে, ৰখি দিব লাগিব। তো অলপ জেগা আহি আৰু ইয়াতে অলপ ৰখি দিলোঁ আৰু ওপৰৰ পৰা এটা ভিউ চাই লওঁ। তেনেকৈ সৌ যি ঘৰটো দেখিছে তাতে আছে মইনাপুখুৰী মন্দিৰ। আমি এতিয়া যাই আছোঁ আৰু অলপ 5 মিনিটমান বলিলে আমি পাই যাম। তো আমি এনেকৈ যাই আছোঁ। চাওক সম্পূৰ্ণ ভিডিঅ'টো। তো আমি ফাইনেলি মইনাপুখুৰী মন্দিৰ দেখা পাম। তো এইটোৱে হৈছে সেইটো মন্দিৰ। ইয়াত কিন্তু ফটো তোলাব আপোনাক নিদিয়ে। আৰু যোনে প্ৰথম মন্দিৰটো দেখিছিল সেই মন্দিৰটো হৈছে এইটো মন্দিৰ। এইটো মন্দিৰে হৈছে প্ৰথম দেখা মন্দিৰ। আৰু এইটো হৈছে যিটো মইনাপুখুৰী নাম আছে, এইটোৱে হৈছে সেই মইনাপুখুৰী মন্দিৰটো হ'ল এইটোৱে। আমি মইনাপুখুৰী আহি এতিয়া ঘৰলৈ যাম। তাৰ পৰা নামি অহাৰ পিছত তলত এনেকৈ এটা নিজৰা পায়। পাহাৰৰ ওপৰতে আছে, কিন্তু আমি য'ত থিয় হৈ আছোঁ তাৰ পৰা বহুত তলত আছে নিজৰাটো। তো চাওকচোন, এটা ভিউ আপোনালোকক দেখাই দিছোঁ। কি ধুনীয়া, কি সুন্দৰ পৰিৱেশ এটা। গছ গছনিবিলাক চাওকচোন কেনেকুৱা। তো ফাইনেলি আমি ইয়াৰ পৰা যাব ওলালোঁ। বাই বাই।